কেতিয়াবা আপুনি লক্ষ্য কৰিছেনে গেছ চিলিণ্ডাৰৰ এই নম্বৰটো? এই নম্বৰটো কিয় লিখা থাকে বাৰু? আচলতে আপুনি ভাবি চাইছেনে ইয়াৰ অৰ্থ কি? কি বুজায় বাৰু এই সংখ্যাকেইটাই? আপুনি গেছ চিলিণ্ডাৰৰ তলত থকা এই ফুটাকেইটা লক্ষ্য কৰিছেনে? কিয় দিয়ে? কিয় দিয়া হয়? আপুনি কমেণ্ট কৰি জনাব পাৰে আমাক। বন্ধুসকল নমস্কাৰ। প্ৰথমে আহোঁ ঘৰত ব্যৱহাৰ কৰা চিলিণ্ডাৰটোৰ এই সংখ্যা বা নম্বৰ কেইটাৰ কথা। বন্ধুসকল, আজি প্ৰায় মানুহৰ ঘৰতে LPG গেছ চিলিণ্ডাৰ ৰান্ধিবলৈ ব্যৱহাৰ কৰোঁ। কিন্তু চিলিণ্ডাৰটোৰ এই সংখ্যাকেইটা কেতিয়াও আমি ভাবি নাচাওঁ যে আচলতে এই সংখ্যাকেইটা কিয় দিয়া হয় বা ইয়াৰ অৰ্থটো কি। প্ৰত্যেক ঘৰ মানুহে 2-3টাকৈ চিলিণ্ডাৰ গেছ ব্যৱহাৰ কৰা দেখা যায়। গেছ চিলিণ্ডাৰৰ এটা এক্সপায়াৰী ডেটো থাকে, অৰ্থাৎ আপুনি ব্যৱহাৰ কৰা গেছ চিলিণ্ডাৰটোৰ এটা নিৰ্দিষ্ট দিনৰ ভিতৰতহে চলাব পাৰিব। এক্সপায়াৰী ডেট পাৰ হৈ যোৱাৰ পিছত চিলিণ্ডাৰটো ব্যৱহাৰ কৰিলে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা বহু বেছি। কিন্তু কোনটো চিলিণ্ডাৰৰ এক্সপায়াৰী ডেট কেতিয়া পাৰ হ'ব আমি কেনেকৈ গম পাম? গেছ চিলিণ্ডাৰত থকা এই নাম্বাৰটোৱে আচলতে এটা এক্সপায়াৰী ডেটে হয়। কিন্তু কেনেকৈ চিনিব পাৰিম জানো আহক। এই নম্বৰটোৰ একেবাৰে সহজ অৰ্থ যে ABCD, অৰ্থাৎ A মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, B মানে এপ্ৰিল, মে', জুন আৰু C মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু D মানে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। আৰু তাৰপিছত যি দুটা সংখ্যা থাকে সেয়া হ'ল ইয়েৰ বা বছৰ। যদি গেছ চিলিণ্ডাৰৰ এই ঠাইত B24 থাকে, ইয়াৰ অৰ্থ হ'ল B মানে এপ্ৰিল, মে', জুন, অৰ্থাৎ 24 চনৰ জুন মাহত এই গেছ চিলিণ্ডাৰটোৰ এক্সপায়াৰী হ'ব। বহু মানুহে এই নাম্বাৰটোৰ গুৰুত্বই নিদিয়ে, কিন্তু সকলোৱে এই এক্সপায়াৰী ডেট চাব জানিব লাগে। দ্বিতীয়তে কৈছিলোঁ গেছ চিলিণ্ডাৰৰ তলত এই ফুটাকেইটা কিয় থাকে বাৰু? ইয়াৰ এটা সহজ কাৰণ আছে। গেছ চিলিণ্ডাৰটোৰ টেম্পাৰেচাৰ এটা লিমিটত থাকিব লাগে, নহ'লে চিলিণ্ডাৰটোৰ ব্লাষ্ট বা ফুটি যাব পাৰে। আচলতে আমি ব্যৱহাৰ কৰা LPG গেছ চিলিণ্ডাৰটো এটা নিৰ্দিষ্ট টেম্পাৰেচাৰতকৈ যদি বেছি টেম্পাৰেচাৰ পোৱা যায় তেন্তে ই ব্লাষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। গতিকে গেছ চিলিণ্ডাৰটোৰ তলৰ ফালে যাতে বায়ু বা বতাহ চলাচল হ'ব পাৰে তাৰ কাৰণেই এই ফুটাকেইটা দিয়া হয়। আজিলৈ ইমানেই। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।